নমস্কাৰ নমস্কাৰ আজি আমাৰ হৈতে আছে 7 বাৰ মেট্ৰিক ফেল পুনৰ পদক পোৱা এগৰাকী বাইদেউ এতিয়া আমি পঢ়াবলৈ গৈ আছো ঠিক আছে কিন্তু কি পঢ়াবা খপ্তাৰ নাম ইংলিছত কক নেম অফ দ্য উইক ও কলিজা এটা কথা আছিল কি কবা মেসেঞ্জাৰ কম দিয়া ইয়াত বহুত মানুহ ঠিক আছে আহা এতিয়া আমি আৰম্ভ কৰো ওকে অসমীয়াত কেনেকৈ লিখিম না আমি তো জানি না কেনেকৈ কয় খ প ত আ খপ্তা হ প তা এছামিছত শিকিলো এতিয়া ইংৰাজীত কি হ'ব ইংৰাজীত উইক হয় ইংৰাজীত উই এয়া প্ৰথমে কি লিখিছা প্ৰথমতে তোমাৰ হল হেতু সোমবাৰ কি সোমবাৰ তা বলো সরকারি চাকরি পাই না হব তার পিছত কোয়া মংগলবাৰ কেনে বুজিছানে না বাইদেউ এবার স্পেলিং তো কই দিয়া না মংগল ল রা ব আকাৰ ৰ মংগলবাৰ ই মানুহ হসাই পাগল কৰিব আচ্ছা মঙ্গলবাৰৰ পিছদিনা কি বাৰ আহে বুধবাৰ কি বাৰ বুধবাৰ গোটেই জীৱন শুনি আহিলো বুধবাৰ কিন্তু আজি এই ভেংৰিৰ পৰা বাইদেউৰ পৰা শুনি আছো বুধবাৰ এতিয়া এইবোৰ বাদ দিয়া বেলেগ কিবা শিকোৱা কি শিকাবা অফলা ইংৰাজীত কি কয় ইংৰাজীত হ'ল ভাৱেলছ এইটো ভাৱেল হ'ব হ'ব কিতাপো ভুল আপুনিয়ে ৰায় হেল্ল' বন্ধুসকল চিন্তা কৰক এনেকুৱা টিচাৰ যদি আমাৰ অসমৰ প্ৰতিটো চুকে কোণে হয় তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ ফিউচাৰত কি প্ৰভাৱ পৰিব আৰু যদি এই বাইদেউ গৰাকী আমাৰ ল'ৰা ছোৱালীক শিকায় তেতিয়াহ'লে কি শিকিব গৰু চোৰ ছাগলী চোৰ চাইকেল চোৰ এইবোৰে হ'ব ন হেল্ল' বন্ধুসকল যদি ভিডিঅ'টো অকণমান যদি ভাল লাগিছে অকণমান আপোনালোকৰ হাঁহি বিৰিয়াবলৈ পাৰিছো তেতিয়াহ'লে আন 10 জনক শ্বেয়াৰ কৰি হাঁহি বিৰিয়াবলৈ চেষ্টা কৰক তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব কমেন্ট কৰিব লগতে ফলো কৰি ল'বলৈ নাপাহৰিব